হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আপোনালোক সকলোকে মই বিচিত্ৰই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি নতুন বছৰ, আজি প্ৰথম দিন, জানুৱাৰী 1 তাৰিখ, আজি 2023 চনৰ। গতিকে আপোনালোকক মই এটা কথা কওঁ, ইয়াৰ লগতে মই সেইটো কাৰণে ইফালে মই ধুনীয়াকৈ ঘৰত অলপ হুলস্থুল হৈ থাকে, অলপ ওলাই আহিছোঁ ইফালে। আপোনালোকক বিশেষ কথা এটা জনাবৰ কাৰণে আপোনালোকক ইফালে আহি গৈছোঁ মই, ধুনীয়া পথাৰৰ মাজত। সেইটো চাই ল'ব পাৰে। বন্ধুসকল, কথাটো হ'ল কি, আমি বিশেষকৈ নতুন বছৰ বুলি নতুন বছৰ আপোনাৰ আহিব যাব, বিশেষকৈ আমাৰ কথাটো হ'ল কি, আমাৰ মনত মানুহবিলাকৰ আমাৰ মনটো কি, আমাৰ নতুন বছৰ এটা অহাৰ লগতে বা আমাৰ মাহটো অহাৰ লগতে আমি ভাবোঁ নিজকে চব সলনি হৈ যাব বুলি ভাবোঁ। এটা বা এটা নিজে সলনি হৈ যাব আমি ভাবোঁ। মোৰ বিশেষকৈ মই কথাটো কৈছোঁ কি, আমাৰ বছৰটোহে সলনি হৈ থাকিব, আহিব যাব তেনেকুৱা হৈ থাকিব, হয়নে? নতুন বছৰ আহি থাকিব, পুৰণা বছৰবিলাক গৈ থাকিব। গতিকে আমাৰ নিজক আমি সলনি কৰিবলগীয়া হ'লে নিজৰ মনটো সলনি কৰিব লাগিব, নিজে ডিচাইড কৰি ল'ব লাগিব আমি নিজকে সলনি কৰিম বুলি পেলাই। কিন্তু বছৰটোহে আপোনাৰ সলনি হৈ থাকিব। এনেকৈ যদি আমি ভাবি থাকোঁ আমি বিন্দাছ আজিৰ পৰা আমি নিজেই সলনি হৈ যাম, কিন্তু নিজৰ মনৰ পৰা আপুনি নিজকে সলনি কৰিব পাৰিব লাগিব। তেতিয়াহে আপুনি নিজে বহুখিনি আপুনি বেলেগ সৃষ্টি কৰিব পাৰিব। নতুন আপুনি আপোনাৰ মনত যিবিলাক আশা আছে, বা মই এইবাৰ বোলে এই নতুন বছৰৰ পৰা মই এটা টাৰ্গেট কৰিব লাগিব, এতিয়াৰ পৰা মই আজিৰ পৰাই কৰিম, কিবা এটা কৰিম, মই আপুনি যিটো ডিচিশ্যন লৈ থৈছে ভালকৈ সেইটো কাম আপুনি একাগ্ৰতাৰে ধুনীয়াকৈ সেই দিনৰ পৰা আজিৰ পৰাই আপুনি কৰি যাওক। তেতিয়াহে আপুনি যিটো কাম আপুনি ভাবি আছে, যিটো কাম কৰিম বুলি পেলাই আপুনি ভাবি আছে, তেতিয়া ছাকচেছ হ'ব পাৰিব। আমি এনেই এই বছৰটো আহিছে ধুনীয়াকৈ কি আৰু নিজে সলনি হৈ যাব, সেইটো নহয়। তো বন্ধুসকল, বছৰটো সলনি হৈছে ঠিকেই, গতিকে আপুনি নিজকে সলনি কৰিবলৈ চেষ্টা কৰক। কাৰণ আজিৰ পৰা আগৰ পৰা আপোনাৰ যিখিনি স্বভাৱ আপোনাৰ প্ৰভাৱ পৰি আছিলে, বেয়া প্ৰভাৱ পৰি আছিলে, সেই প্ৰভাৱখিনি আপোনাৰ একো সলনি কৰিব পৰা নাই। গতিকে আপুনি নিজকে নতুন এটা সৃষ্টি কৰক, নিজে সলনি কৰক। বছৰটোৰ লগতে নহয়, আপুনি নিজক সলনি কৰক, তেতিয়াহে আপুনি ছাকচেছ হ'ব পাৰিব। গতিকে আপুনি যিমানখিনি বেয়া কাম, আপোনাৰ বহুতখিনি প্ৰভাৱে আপোনাৰ বেয়া কামৰ কাৰণে আপোনাৰ বহুতখিনি সময় এনেই গ'ল, ইমান বছৰ সেইখিনি এনেই গৈ আছে। গতিকে আপুনি নতুন বছৰটো এটাই টাৰ্গেট কৰি লওক যে মই কিবা এটা কৰিম, যিটো কাম কৰিম সফল হ'বৰ কাৰণে আপুনি চেষ্টা কৰক। যিটো কাম এটা ভাল কাম কৰিলে কেতিয়া আপুনি সফল নোহোৱাকৈ নাথাকে, সফল হ'বই চিয়'ৰ। গতিকে আপোনালোকে সেইটোৱে আৰু আপোনালোকৰ নতুন বছৰটোত মই এটা বিশেষ বাৰ্তা দিলোঁ। আপুনি নিজকে সলনি কৰিবলৈ হ'লে আপুনি নিজৰ মনটো সলনি কৰিব লাগিব, নিজক দৃঢ় বিশ্বাস লাগিব। আপুনি নিজকে বছৰটো সলনিটো হৈয়ে থাকিব ন, নিজক সলনি কৰিবৰ কাৰণে চেষ্টা কৰা। আপোনাৰ আগৰ বেয়া প্ৰভাৱবিলাকে বহুতখিনি আপোনাক অনিষ্ট কৰিলে বা আপোনাক বেয়া পৰ্যায়লৈ নিলে, আপোনাৰ কোনো ছাকচেছ নহ'লে, আপুনি ছাকচেছ হ'ব নোৱাৰিলে। গতিকে আপুনি গতিকে এইখিনিয়ে ক'ব লগা আছিলে। আপোনালোকে সকলোৱে নিজকে সলনি কৰক ধুনীয়াকৈ, আৰু নতুন বছৰটো উপভোগ কৰক এটা ভাল কামেৰে। তেতিয়া এনেই ছাকচেছ হ'বই পাৰিব। শেষত মই এটা কথাই ক'ম, সকলোকে মোৰ ফালৰ পৰা নতুন বছৰ শুভেচ্ছা থাকিল। আপোনালোকৰ পৰিয়ালৰ সকলোলৈকে মোৰ ফালৰ পৰা ধুনীয়া এটা নতুন বছৰ শুভেচ্ছা যাচিলোঁ।